হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম, লগতে এটা সুন্দৰ ৰাতিপুৱালৈ স্বাগতম জনাইছোঁ। ইয়াত দেখিছেনে, ইয়াৰ কিন্তু ৰাতিপুৱা 7টা বজাৰ দৃশ্যতে ইমান যে ৰ'দ ওলাইছে, আজিৰ দিনটো কেনেদৰে পাৰ হ'ব আৰু বাকী একো নাই। গা চা ধুই মেলি ইয়াৰ কিটচেনলৈ আহিছোঁ ৰাতিপুৱা মানে ব্ৰেকফাষ্টৰ কাৰণে কিনো বনাম। হেল্ল' এভৰিৱান, সকলোকে গুড মৰ্ণিং দেই। ৰাতিপুৱাই মানে ব্ৰেকফাষ্টৰ কাৰণে বনাবলৈ আহিছোঁ আৰু কিটচেনত গা চা ধুই মেলি ল'লোঁ সোনকালে। আজি মানুহজনে মানে সুধিছিলোঁ ৰুটি খাব নেকি, ৰুটি বোলে কিমান খাম নাখাওঁ বোলে, তাকে মেগী খাম বুলি কৈছে। এতিয়া মেগীকে বনাব লৈছোঁ। আৰু এইফালে আয়ো দেখাই দিয়া, আমাৰ আইদেউ চাওকচোন, এই দেখিছেনে মোৰ লগত লাগিয়ে গৈছে, থাকে আৰু সোনকালে দেৰিয়ে হৈ গৈছে মানে। মছলা আছে আৰু মই একেবাৰে চিম্পুলকৈ বনাই দিম। হৈ যাব, বছ আৰু সেইফালে আৰু একেবাৰে চিম্পুলকৈ বনাম, তথাপিতো এনেই দেখাই দিছোঁ মইনো কেনেদৰে বনাওঁ দেই। কেৰাহী অকণমান অলপ মানে একেবাৰে কম পৰিমাণে মিঠাতেল দিছোঁ মই। আজি বইল কৰি নাই বনাম, বেছিভাগ মানে বইল কৰি খোৱা হয় দেই। আজি অকণমান বোলো আলু এটা যিহেতু দিম, মায়ে আকৌ আলু দিলে মানে ভাল পায়, সেইটো কাৰণে ভাবিছোঁ আলু এটাকে দি দিওঁ বুলি। এইখিনি পিঁয়াজখিনি অলপমান ভাজি ল'লোঁ। এটা আলু দেই, এটা আলুহে দিছোঁ, কিন্তু সৰু সৰুকৈ একেবাৰে কাটি লৈছোঁ, দেখিছেনে। এইখিনি দি দিছোঁ এতিয়া লগতে জলকীয়া এটা আৰু হালধি অকণমান আৰু লগতে নিমখ সোৱাদ অনুসৰি দিছোঁ আৰু আলুখিনিৰ কাৰণে বিশেষকৈ, বাকীটো মছলাত থাকেই নিমখটো। আৰু এতিয়া কাটি থোৱাখিনি অলপ টাইম সিজাই লোৱাৰ পাছত সিজাই ল'ব কিন্তু দেই ভালদৰে আলুখিনি। তাৰপিছত এতিয়া মই লগতে মেগীখিনি লগতে আৰু এটা বিলাহী পাতি দি দিছোঁ এনেদৰে সৰুকৈ। এতিয়া অকণমান টাইম মিক্স কৰি ল'ম আৰু গোটেইখিনি। আৰু আপোনালোকে কোনে কোনে মেগী খাই ভাল পায় জনাব দেই। আমাৰ ছোৱালীয়ে বাৰু ভালে পায়, কিন্তু ময়ো ভালে পাওঁ, ইমানো বেয়া নোপোৱা নহয়, কিন্তু আলু চালু দিলে বৰ ভাল নাপাওঁ, কিন্তু মায়ে আলু খাই ভাল পায় যে, সেইটো কাৰণে দি দিছোঁ দেই। লগতে এতিয়া এইখিনিতে এটা মানে মছলা পেকেট দি দিছোঁ, বাকীটো অলপ দেৰিকৈ দিম মানে। এতিয়া এইখিনি দিওঁ অকণমান টাইম আৰু ভাজি লৈছোঁ এনেদৰে। আৰু এতিয়া ভাজি লোৱাৰ পাছত অলপ টাইম ভাজি লোৱাৰ পাছতে এতিয়া এইবিলাক গৰম পানী দি দিছোঁ মই। এটা মছলা পেকেট আগত দিলোঁ, এতিয়া এইটো মছলা পেকেট মানে পানীখিনি দিয়াৰ পাছত দি দিছোঁ। আৰু এতিয়া ঢাকন লগাই পিনি এতিয়া সিজিবলৈ দিম ভালদৰে। ঘামৰ মাজতে অকণমান পানী খাই লৈছোঁ দেই। গৰম দিনত আপোনালোকে পানী খাই থাকিব দেই, মই একেবাৰে পাহৰি থাকোঁ। ছোৱালীকো দিছোঁ পানী আলিব দে। বহি ল। পানী খালে হেনো বহি খাব লাগে, তাকে মনত মানে পৰিলে লগালগ বহি খাইছোঁ, দেখিছেনে। আৰু বাকী এইফালে দেখিছেনে আমাৰ মেগী ৰেডি হৈ গ'ল। একেবাৰে চিম্পুলকৈ বনাইছোঁ মই। ইভাগেতো বইল কৰি পিনি বনাই খাই বেছি ভাল পাওঁ দেই। একেবাৰে লাষ্টত মানে বাটাৰ দি দিব লাগে, ইমান টেষ্টি লাগে। আৰু এইফালে দেখিছেনে আমাৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল। আমাৰ ছোৱালী দেখি পিনি মা কি বনাইছে বুলিয়ে কৈছে আকৌ। মই তুমি নাই দেখা নেকি, মোৰ মেগী বনাইছোঁ, আৰু যোৱা দেউতাকো কৈ দিবা যোৱা। মেগী দেখি তাই লগালগ মানে আহিছে, আৰু এইফালে দেউতাকলৈও বাঢ়ি থৈ দিছোঁ যে, আইতাকলৈও বাঢ়ি দিছোঁ। দেউতাকে কয় য়োগা কৰি আছে, তাই সেইটো কাৰণে নিজে বহি পিনি দেউতাকলৈ বহা দেখিলে যে দেউতাকক আনি পেলাই তত নাইকিয়া কৰিছে। তাই চাচোন দেউতাকক কি কৰি আছে।